পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো দিন। আজি আছে ইংৰাজী এক্সাম। তো মোৰ ফালৰ পৰা সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে এক্সাম ভাল হয় আৰু আমাৰো এটাই দিব, মোৰ ভাইটিয়ে দিব, তো তাকো এবাৰ দেখুৱাই দিওঁ বলক। তো এয়া সি অকণমান পঢ়ি আছে, অকণমান চাই লৈছে, যাব আৰু 1:30 বজাৰ পৰা এক্সাম আছে। তো সি অকণমান চাই লৈছে, সিও চাই লওক। তাৰো অলপ ভয় লাগিছে, মোৰো অলপ ভয় লাগিছে। মায়েতো খোৱা বোৱা কৰিবই পৰা নাই, ভয়ে লাগি আছে। ভাত খুৱাই দিবৰ কাৰণে হেৰি কৰিছে। আমিও যাম আজি এক্সাম দিবলৈ। মইতো বাৰু নিদিওঁ, দেখুৱাম আৰু। ওলাই ললো ধুনীয়াকৈ, এফালে মাও ওলাই ললে, এফালে এয়া সৰস্বতী মই খা কৰি পেলাই ধুনীয়াকৈ হেৰি কৰি পেলাই আহি পেলাই এইবিলাক খা কৰ, তাৰপিছত ধুনীয়াকৈ হেৰি কৰিবি। আশীৰ্বাদ দিছো পৰীক্ষা যাতে ভাল হয়, আশীৰ্বাদ দি দিছো পৰীক্ষা যাতে ভাল হয়। লাগিছে তই পকেটত ভৰাই ল'বি কিন্তু। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভয় লগা নাই। ভয় লাগিছে। আজি পৰীক্ষা প্ৰথমটো দিন কাৰণে এফালে অকণমান খুৱাই দিছে, ময়ো অকণমান খাই লওঁ। খাই দে। যাওঁ, তাক থ'বলৈ যাওঁ। আজি প্ৰথমটো দিন কাৰণে যাওঁ আৰু নেক্সট আৰু নাযাওঁ চাগে। আহি পাই দেখিছোঁ ষ্টুডেণ্টবোৰ ৰৈয়ে আছে। অন্তৰত অলপ ভয় আৰু ভগৱানৰ আশীৰ্বাদ লৈ সকলোৱে এক্সাম দিবলৈ আহিছে। সকলোৱে ইটো সিটোৰ লগত কথা পাতি থাকোঁতে ময়ো মোৰ একদম বন্ধু এজনক লগ পালোঁ। ভাইৰে এক্সাম দিব, কেনেকুৱা লাগিছে? ভালে লাগিছে আৰু হয়নে নহয়? তই পাৰ কৰি আহিলি আৰু আহি পেলাই অলপ ভয় ভয় লাগিছে। মোৰ এনেকুৱা লাগিছে মই এক্সাম দিম তেনেকুৱা লাগিছে। আশা কৰিছোঁ ভালেই হওক চবৰে এক্সাম। আৰু ভাইকৰ এই এক্সাম তাইও আহিছে আৰু ময়ো আহিছোঁ, মোৰ ভাইটিও আহিছে। তো নিউজ লাইভৰ ৰিপৰ্টাৰো আহিছে, মানে এক্সাম কেনেকুৱা প্ৰিপেৰেশ্যন কি এনেকৈ সুধিবলৈ। তো আমাৰ ভাইটি আৰু লগৰ এটাক একদম লগ পাই সুধি আছে আৰু কিবা কিবি। মই অলপ দূৰত আছিলোঁ, সেইটো কাৰণে শুনা নাই। অলপ জুমিং কৰি পেলাই মই ভিডিঅ'টো এতিয়া থৈ পেলাই আমাৰ মা আৰু মই দুজনী আহিছোঁ। এজনী ভয়তে গোটেই ক'ব নোৱাৰা হৈ আছে, ভয়তে ক'ব নোৱাৰা হৈছে। মোৰো ভয় লাগিছে বাৰু, তেওঁ চাওঁ আৰু। তো আমি আহি অলপ দোকানত বহি লৈছোঁ। ইমান গৰম লাগিছে, মানে ইফালে ফেনখন দি লৈছোঁ, বহি লৈছোঁ। মায়ে অলপ প্ৰসাদ খাই আছে ভয়তে মানে প্ৰসাদ খাই আছে। তো এক্সাম শেষ হ'ব আৰু আমি আকৌ তাৰ চেণ্টাৰৰ ওচৰলৈ গৈ আছোঁ। এইফালে মা টেনশ্যনত পূৰা। চাওঁ 4:30 এক্সাম শেষ হ'ব। তো কেনেকুৱা কি হয় ভয়ো লাগি আছে। ওলালেহে সুধিব পাৰিম এতিয়া। তো ওলাই লওক, ভয় লাগিছে। মাৰ হেনো একদম ভয় লাগি আছোঁ। সকলো পেৰেণ্টছ আহি নিজৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ ৰখি আছে। ইগৰাকী সিগৰাকীৰ লগত কথা পাতিছে, আমাৰ যে নপঢ়েই অমুক তুমি, মানে বহুত আৰু ল'ৰা ছোৱালীৰ কথা। ভয়ো লাগিছে, কিবা কৰিছে এনেকৈ গৈ ভাবি এনেকৈ মানে কথাবোৰ বতৰাবোৰ চলি আছে আৰু সময় নোহোৱালৈ ৰৈ আছে সকলো। অলম'ষ্ট আৰু 10 মিনিটছমান আছে। এক্সাম শেষ হ'ল, এতিয়া ওলাই আহিছোঁ। কেনেকুৱা হ'ল?
ভয়ে ভয়ে ওলাই আহিছে তাকো তো তাৰ এক্সাম শেষ হোৱা হ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰত গৈ সুধিম আৰু কি কি কৰিছে কি কি কৰা নাই ধুনীয়াকৈ সুধিম গৈ ঘৰ পালোহি গেট সোমাই দে ধুনীয়াকে জানো আৰু কি কৰিছে আৰু পৰীক্ষা ভাল হৈছে বুলিতো কৈছে তো নাজানো আৰু কি কৰিছে তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ একাপ গৰম চাহৰ লগত আৰু বন লগত চাই থাকিব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই